ৱাৰ কান্ত এই মানে এই মদাহীটো সদায় সদায় মোৰ পৰা 20 টকা নি মানে মাল খাবা আহে এতিয়া আজি মাথাত কোকা মাৰিব ইয়াত তোক কি লাগে ন সদায় 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 20 টকা খুজবা আহা মই পুষ্প পুষ্প ৰাখোনে কি হ'ব ভাল 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 মানে আমাৰ এইখিনি মানে মাখন বুলি এটা মদাহী আছে কি যদি আহিল হয় তাৰ আজি মাথাত মানে কোকাটো ভাঙি দিলে সদায় মানে মোৰ পইচা নহয় আছে ভাত কিনবা চাউল কিনবা কি মোৰ পৰা সদায় 20 টকা লৈ যাম মই ৰখিয়া বুলি আছো তুমি আৰু বেয়া পাবা নাপাওঁ দিয়া এতিয়া জিগি 10 টাকা না কি বলা আহা ওপৰতে যাওঁ ব'লা তাতে বঢ়িয়া বতাহ দি আছে গৰমৰ দিন পৰিছে কথাটো হয় এইদিন বৰ গৰম পৰছে ওপৰতে যাওঁ ব'লা চাহখন ভালকে বনাইছা গৰম লাগব এটা নাই দিয়া কৰোণা কি কবা হে কৰোণা কাৰণে বিজনেছ এইকেইদিন নায়ে হয়ে দিয়ক তোমাৰ বিজনেছ মোৰ বিজনেছ টাক-টুক চলি আছো আৰু যেনেকে আগতে পাইছিলো 10 এতিয়া পাইছো 5 এনেকুৱা ধৰিলো এনেকে চলি আছো দিয়ক আমাৰ এই গছৰ ফল আছে ৰ'ব পিছ বাৰীৰ ফল এটা মই আনি থৈ দিছোঁ দুটামান আপুনি বহক আমাৰ যি ৰামুজি আছে কাম কৰা ল'ৰাটো তুমি লগ পাইছিলা আছিলো এই ফলকেইটা কাটি আনিব দেব তুমি আপুনি অলপ বহকচোন যাওক ৰামু আমাৰ এই পুষ্পত আছে তুমি চিনি পাওঁ ন তেওঁ আহিছে মই যে কেইটামান যে ফল আনি থৈছোঁ পাকঘৰত কাটি মানে প্লেট এখনত লৈ আহোঁচোন হ'ব দাদা এই মানুহটো মানে ৰাজ নহ'ল আৰু চোৰ এটা একদিন মাতি আনছি তাৰপিছত আম থৈ আছিল আহিফালে পুলিচে লৈ গ'ল ধৰি এক ৰাতি থাকি আহিল জেলত চোৰক সহায় কৰা বুলি তথাপিতো মানে মানুহ মাতাই এৰা নাই আজি আলহীক এনেই মজা দিম কোনো আলহী আজি পাই এইখন ঘৰত নাহে আৰু ইও কাকো মাতি নানে কি কৰোঁ আইডিয়া অকণমান ৰেষ্ট লৈ লওঁ ই যেতিয়া আহিব তেতিয়া বাহিৰটো বনাম ৰামক কৈ আহিলোঁ ৰ'ব বাকী আপোনালোকৰ এই মাছ যি সেই গড়ৰ ৰোগ যি আছিল ডিঙিৰ গড়ৰ ৰোগ ঠেংগা বুলি যি কয় গাঁৱলীয়া ভাষাত ঠেংগা তো ভাল পাইছেনে এই আইডিনযুক্ত নিমখটো খাব বুজি পাইছেনে আৰু এই জ্বালা বাটা বুলি চেনেল এটা আছে সেইটো চাবস্ক্ৰাইব কৰি ল'ব তাতে মানে এইগিলা গড়ৰ ৰোগ ঠেংগা ৰোগ এইগিলা মানে দি থাকে তাৰপৰা চাই ল'ব পাৰিব আপুনি আৰু ডাক্তৰক সুধি ল'ব আৰু গুগলে ধৰি চাৰ্চ কৰিব পাৰে আজিকালি ইণ্টাৰনেট কি নাপায় কি চব এই ৰামু বহুত দেৰি হ'ল ৰ'ব আপুনি অলপ বহকচোন মই পটককৈ চাই আহিব মহিলা মানে বহুত বদমাছ বা তলত থাকবা নজৰতো বেছি আহিছে মালিক আহিছে দেখোন আইডিয়াটো কৰিব লাগিল আহিছে মালিক আহিছে আই ঐ বাপৰে এইটো কাটবাই পৰা নাই দেখোন এই কি হ'ল তোৰ অমিতাটো যেতিয়া পাই তই কাটবা পৰা নাই মানুহ ৰখি আছে ওপৰত নহয় মালিকে এইখন ধান নহয় হৈছে কাটবাই পৰা নাই অমিতাটো কি কটাৰীখন ধান নাই তই মোক আগতে ক'ব পৰা নাই দি ধাৰ কৰি দিয়ক ময়ো মানে ৰামুক এনেই ৰাখছোঁ ইয়াক আহা মাহতে ওলাই দিব লাগিব পইচাখিনি দি বৰ ফোন কৰে আইডিয়াটো কৰোঁ পুষ্পদা আপোনাক মই এটা কথা কওঁ আপুনি মোক কওক বুলি ক'ব নালাগে আপুনি তুমি বুলি ক'লে হ'ব আপোনাক মই সৰু আপোনাৰ এটা বহুত কথা শিকিব লগা যায় মই আপোনাক আজি এটা কিন্তু কথা কওঁ আপুনি পটাপট ইয়াৰ পৰা পলাই যাওক কালি কি হৈছে জানেনে আমাৰ মালিকে আমাৰ ইফালে গোটেই শিয়ালৰ বাৰী কালি এটা দিনতে এটা পাগলা শিয়ালে আহি পিনে আমাৰ বাৰীত সোমাইছি হাগিটা এটা পাৰি দিলে নহয় গেল মালিকে বাতুলি পাত লৈ ঠাণ্ডা চব মাছিল গাত নপৰিল আহি পিনে ভৰি কামুৰিখানে গোটেই বখলা উঠি নিলা 2 বখলা আপোনাৰ বিশ্বাস কৰা নাই তেতিয়াৰ পাই কি কৰে মই কালি আম পিচ খাটা ওলাইছিলোঁ মোৰ কাণত এনেকৈ কটাৰীখন ৰাখিছোঁ মই বোলো কি হ'লে মালিক আম পিচ খাওঁ কৈছি বস্তু যদি খাওঁ তোৰ কাণ কাটি দিম আৰু কালি পৰা মই মালিক মানুহ মাতিম মানুহগিলা আহিলে তই আম পিচ খাবা দিবি
বা অমিতে পিছ খাবা দিবি বস্তুখিনি মুখত দিয়াৰ লগে লগে মই কান্দিখিনি কাটি কিনে বটলত সোমাম সেইটো মই কালেকশ্যন কৰিম তাৰপিছত মই তেওঁক ৰাতি শুই থাকোঁতে ভালকে বাবা একজন মাতলো বাবাজনে মোক কি কৈছে জানেনে নাই তেওঁকে পাগলা শিয়ালা কামোৰ কাৰণে এইগিলা বেমাৰ হৈছে এসপ্তাহৰ পিছত নিজে নিজে ঠিক হৈ যাব এতিয়া কিন্তু আপুনি কিন্তু বস্তু খালি আপুনি কিন্তু বেয়া হ'ব কিন্তু দেই আপোনাৰ সেইকাৰণে মই কৈছোঁ আপুনি পলাই যাওক তুমি এতিয়া যাৰ আপোনাৰ যদি বিশ্বাস হোৱা নাই আহক মোৰ লগত আপোনাৰ যদি বিশ্বাস হোৱা নাই ইয়াক মই কোনোবা দিনা দিম মজা যদি বিশ্বাস নহয় চাওক মনে মনে চাব দেই চাওক হয় না হয়ে দেখো ইয়াৰ পৰা পলোৱাই ভাই মোৰ কাণ কাটাতকে আপুনি পলাই যাওক দাদা কাকো আনিব আজি আলহীক খেদালো এইবাৰ দাদা কলন মজা দিবা লাগব মালিক আইছি ল কথা খাম অমিতা টকা নহয় মালিক মানুহটো ইমান বদমাছ অমিতাটো লৈ পিনে পলাল কি ইমান বদমাছ মানুহ নে ক'ত গেল নো দাদা এটা নহ'লে আধাটো দি যা বাপৰে বাপ আজি মোক ৰামুৱে বাচালে দুখন কাণ নহ'লে এখন কাণ নহ'লে আধা কাণ হ'লেও বিচাৰিছে বাপৰে বাপ ইয়াৰ পৰা পলোৱাই ভাল মানুহটো পলালে আজি পালি তাত কাণ খান কাটি আমি ৰাখি থৈ দিলো এতিয়া পলাল যেতিয়া উপায় নাই আৰু তেতিয়াহে শান্তি মানুহটোৱে এটা মজা পালা আৰু মালিকে এটা শাস্তি পালা অমিতাটো ময়ে খাওঁ এটা দেখোন বস্তু